Hello friends, welcome back to my YouTube channel again. So friends, আকৌ আহিলোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আৰু যিহেতু বিহুৰ বতৰ বিহু বুলি আমি বিহুত কি কৰিলোঁ ঘৰত সকলোখিনি দেখাব এই ভিডিঅ'টোৰ যোগেদি আৰু যিহেতু বিহুৰ বতৰ সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ আৰু লগতে আৰু এটা কথা ক'ব আছিলে মোৰ চেনেলটোৰ সৰুকৈ এটা চেঞ্জ কৰি দিছোঁ সেইটো হ'ল চেনেলটোৰ নামটো আৰু থিমটো অকণমান চেঞ্জ কৰি দিছোঁ যিহেতু আৰ্টৰ কিছুমান ভিডিঅ' দি থাকোঁ মই গতিকে ফুটবল আৰ্ট এণ্ড ব্লগছ বনাই দিছোঁ তো আশা কৰোঁ আপোনালোকে চাই কিনে নিশ্চয় ভাল পাব তো এনেদৰে ছাপৰ্ট কৰি থাকিব চাই থাকিব তেতিয়ালৈকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইজ এয়া আমাৰ মাহ হালধি ৰেডি হৈ আছে প্লেটত মায়ে অলৰেডি পিচি থৈ দিছে এইবোৰ এইটো হৈছে হালধি এইটো মাহ পিচি থৈ দিছে আৰু এইটো হৈছে আম মানে কেঁচা আমৰ সৰু কলি পিচি থোৱা হৈছে এয়া আমি লগালোঁ অলৰেডি আৰু গা ধুম তো মই গা ধুলোঁৱেই আৰু বাকীবোৰে ধুব এতিয়া তো গাইজ আমি নতুন গেঞ্জি ইয়াতে আনি থোৱা আছে আমাৰ মানে বিহু বুলি বহুতকেইটা গেঞ্জি অনা আছিল তাৰে কেইটামান ভগাই দিয়া গ'ল আৰু এতিয়া এইটো মই পিন্ধিম বুলি ভাবিছোঁ এইটো নহয় এইটো মই পিন্ধি লওঁ টিল দেন চাই থাকিব আপোনালোকক একদম এটা জমনি ফানি ফেক্ট দেখাই আছো এয়া চাওক বান্দৰ আমাৰ কি কৰি আছে সি একেবাৰে আইনাত চাই কিনে একেবাৰে মেকআপ হানাৰ নিচিনা এইবিলাক চাটনিবিলাক ঘূৰি আছে বিয়া নেকি আজি তাৰ আইনাত চাই ঘূৰিব লাগে নেকি বাপৰে বাপ ইমান পেল্টিং এইফালে পানীও গৰম দিছে বাপৰে আৰু আমাৰ এফালে আজি লুকু আমাৰ গা ধুইছে যোৱাকালি যিহেতু বৰষুণ দি আছিল তাক গা ধুৱাই দিয়া নাছিলোঁ আজি একদম ৰ'দ চদ দিছে বতৰো ভাল তো একদম তাক গা ধুৱাই দিছোঁ এয়া উৎপাত হ'ব চ' গাইজ আৰু এটা বিগ ছাৰপ্ৰাইজ মোৰ কাৰণে এয়া টি শ্বাৰ্টটো দিলে এইমাত্ৰ পেহীয়ে দি দিলে আৰু পিন্ধি ল'লোঁ অকণমান আৰু তো আৰু এতিয়া আমি গৈ আছোঁ বিহুৱান ল'বৰ কাৰণে বিহুৱান আজি যিহেতু বিহু গতিকে বিহুৱান নোলোৱাকৈ থাকিব কেনেকৈ আৰু সেইকাৰণে আমি বিহুৱানেই লৈ আছোঁ ক'ত আছে বিহুৱান ক'ত আছে অঁ সেইফালে আছে তো আমি এতিয়া গৈ আছোঁ বিহুৱান ল'ব আছলি বিহুৱান মানে এইবোৰতো স্পৰ্টিং এইবিলাক গেঞ্জি স্পৰ্টিং এইবিলাক বেলেগকৈ আৰু কাপোৰ এইটো বিহুৱান মানে আছলি বিহুৱান এইবিলাক হয় গামোচাও হয় এইখন বোৱা তো এইখন লৈ ল'লোঁ পিন্ধি ল'ম আৰু তো টিল দেন চাই থাকিব আৰু এতিয়া আমি গৈ আছোঁ জলপান খাবৰ কাৰণে গাইজ আমি আহিছোঁ এতিয়া জলপান খাবৰ কাৰণে জলপান খাই লওঁ কি বনাইছে জলপান দেখা নাপা নেকি এয়া জলপান ৰেডি হৈ আছে আমাৰ এয়া হৈছে দৈ এয়া চিৰা আৰু এয়া আমি এতিয়া লৈ আছোঁ মানে চিৰাত দৈ লৈ আছোঁ খাই লওঁ টিল দেন চাই থাকিব যিহেতু বিহুৱান ল'বই লাগে অকল মানুহে কিয় কুকুৰেও ল'ব লাগে জীৱ জন্তু চবেই ল'ব লাগে বিহুৱান তো সেইবাবে আমি আনিলোঁ বিহুৱান আমাৰ লুকুৰ কাৰণে বিহুৱান আনিলোঁ আৰু এতিয়া আমি তাক বিহুৱান পিন্ধাই দিম
নলকো বিহুৱান পিন্ধিবা ইয়ে বলা ঐ ক'ত দিছা কেনেকুৱা এখন কৰিছে তাই আৰু এয়া তাৰ বিহুৱান ৰেডি পুৰণা বিহুৱান এইবিলাক তো এয়া আমি চাহ খাব আহিছোঁ এয়া পেহীয়ে কি বা চাহৰ লগত দিয়ে আজি কি আছে পিঠা আছেনে নাই লাৰুও দেখোন অঁ মানে বনাইছা পিঠা আৰু লাৰু লাল চাহ দিছা লাল চাহ কিয় দিছা এয়া বিহুৰ পিঠা লাৰু আৰু যিহেতু অসমীয়া বছৰৰ মানে 1 বহাগ আজি বছৰৰ প্ৰথম দিন গতিকে মায়ে তুলসীৰ তলত এখন শৰাই দিছে ঠকি দিছে তো এতিয়া ঠকিখন ভাঙিব আৰু তো গাইজ এতিয়া যাব ওলাইছোঁ বিহু চাবলৈ বিহু ফাংচন চাব যাওঁ অকণমান আৰু আজিলৈ ইমানেই ভিডিঅ'টো চাই কিনে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব টিল দেন টেক কেয়াৰ বাই বাই